তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি একদম বাৰীৰ পাছফালৰ পৰা তো ভিডিঅ' আৰম্ভ কৰিলোঁ। তো আজি মানে এটা পাইপেৰ কাম কৰিব আহিছোঁ। ইয়াতে আমাৰ মানে এই তলত দিয়ে ওপৰত দিয়ে এইখিনি হাইটত দিয়ে, এইখিনি মানে হাইটত দিয়ে, এইখিনি মানে হাইটত দিয়ে, তলত দিয়াৰ একটা পাইপ যাব। তো ফ্ৰেণ্ডছ আমাৰ ইয়াতে মানে থাকিব, মানে ইয়াতে আমি একদম কম খৰচাতে এটা টেংকি ফিটিং কৰি দিম। টেংকি ইনষ্টল হ'ব। এইটো আমাৰ চালৰ ওপৰত দিম, 200 লিটাৰৰ টেংকি দিম। তো আমি বৰ্তমান পাছফালে আছোঁ। এইবিলাক আমাৰ পাইপের বস্তুখিনি। তো এইবিলাক আমি CPVC নাই এনো UPVC পাইপ ব্যৱহাৰ কৰিম। আৰু আমি আঠাটা মানে CPVC দিম। আঠাটা CPVC আঠা দিলে মানে জইনটা ভাল হয়, আপনার লাষ্টিংটো বেছি হয়। এটা তলতটা দিয়ে আগত, তলতটা পুরোটা দেখা যাব পাছত, আগত এই তলতটা বাড়ি যাত। তো ইয়াতে থাকিব এই যে কাপ। তো আপোনালোকে চাই থাকক, বাকী বস্তুখিনি আপোনালোকক দেখুৱাই থাকিম। তো 200 লিটাৰ টেংকি দিম, বেছি মানে টেংকি নাথাকিব। বাকী এটা টেংকিটা 200 লিটাৰৰ টেংকি পাছত চেঞ্জ কৰি দিম। মানে হেৰি এটা পইণ্ট লাগিব। আমি লোকৰ কাৰণে দিছোঁ, ভাঙি নাযায় তাৰ ওপৰত দিছোঁ, প্ৰব্লেম নহয়। তো ফ্ৰেণ্ডছ এইবাৰ মানে ইয়াতে ইদি যাব, তাতে এটা পইণ্ট আছে, সেই তাতে তো দুটাই পইণ্ট থাকিব। বাথৰুম আমাৰ 3টা আছে, এটা আমাৰ গা ধোৱা আৰু এটা পেচাব আৰু এটা পায়খানা আছে। তো আমি ইয়াত 2টা পইণ্ট দিব কৈছে। আৰু বাকী ইয়াতে ওপৰত টেংকিটা এই ইয়াতে চালত দিম। পাছত মানে তেওঁলোকে এক্সটেণ্ড কৰি মানে যদি ষ্টেণ্ড বনায় তো দিব পাৰিব। বৰ্তমান খালি মানে যিহেতু পানীটো ৱেষ্ট বেছি হৈ আছে, তো ৰানিং পানী ব্যৱহাৰ কৰিলে ৱেষ্ট হয় মটৰৰ পানীটো। তো বিলো অলপ বেছি হয়, কেনে মানে পানীটো ষ্টক কৰিব। তো আপোনালোকে এইটো বস্তু মানে পানীটো জানে, ষ্টক থাকিলেও ভাল, পানী মানে সৎ ব্যৱহাৰ হয়। সেইটোৰ কাৰণে ইয়াতে মানে কৰি দিম বুলি ভাবিছোঁ। মানে কম খৰচাতে, একেবাৰে কম খৰচাতে হৈ যাব। বৰ্তমান মানে একদম আপোনালোকৰ 7,000 8,000 ভিতৰত আপোনালোকৰ কানেকশ্যনখিনি হৈ যাব গোটাইখিনি। তো বাকী ষ্টেণ্ড এটা আনিলে আপোনালোকৰ 10,000 12,000 ভিতৰত হ'ব। বাকী ষ্টেণ্ডটো পাছতো আনিলে হ'ব। তো এইটো লগাই আছে বৰ্তমান। Angka aja dakar. Lagi আছে নাই? ছেলে কি কথা বলা বলছি দিদা। হ্যাঁ। তো ফ্রেন্ড এবারে আমি পুতাই আছো। Perfect. The outlet. Hook. Outlet. Your overflow. Overflow sa area wala, hindi na LD lang sa wala. LD lang. এটা হল আমার ওভারফ্লো। তো ফ্রেন্ডস বহুতে মানে গরম করে ফুটায়, এনেকা এটা বস্তু লৈ আহক। গরম করব নালাগে, 600 টাকা ল'ব পাৰে চেট কৰা। কমপ্লিট বস্তু আছে, ইলেক্ট্ৰিকেল প্লাম্বিং 2টা কামতে আহিব। তো চাই থাকক। তো ফ্রেন্ডস এবার ফাইনালি আমার মানে ট্যাঙ্কিটি উঠি গেল ওপৰত। তো টিঙৰ ওপৰত দিছোঁ আমি। তো বৰ্তমান আমাৰ দুটা ল'ৰাই কাটি আছে। এইটো পুৰাণা, এইটো নতুন। মানে কাৰ্পেট দিছোঁ, ইয়াক পকিব অলপ টাইম লাগব, বৰ্তমান কাঁচা আছে না। ইয়াক কাৰ্পেট দিয়া হৈছে, বৰ্তমান ইউৰিয়া মাৰি আছোঁ। তো বাকী আপোনালোকে দেখো লাইনটো এইটো হ'ল আমাৰ ইনলেট, এইটো আউটলেট। এইটো আমাৰ হ'ল আউট, মানে আপোনালোকৰ ঠাণ্ডা পানী যাব। এইটোতো ইনলেট। আৰু সেইফালে অভাৰফ্ল' আছে, এইফালে আছে অভাৰফ্ল'।
আজি বাকী মই বেছি কাম কৰা নাই, আজি এওঁলোকে কাম কৰিব দিছোঁ, আজি এওঁলোকে এইটো কাম কৰি কোৱা যায়। তো ফ্ৰেণ্ডছ ফাইনেল একদম আমাৰ কাম প্ৰায় 100% শেষ হৈ গ'ল। তো এইটো খালি টেপ আছে, এইটো আমাৰ খাটা হোৱাৰ কাৰণে আমি লম্বা এটা লৈ আহিছোঁ। তো এইটো লগাই কিনে আমি আজি ভিডিঅ'টো সমাপ্ত কৰিম। প্লেটখন আমি ইয়াতে লগাই দিলোঁ, প্লেটখন দিলোঁ আপোনালোকৰ কাৰণে ভাল হয়। প্ৰেছাৰটো ভালে ওলাইছে পানী। তো ফ্ৰেণ্ডছ এইবাৰ আপোনালোকক প্ৰেছাৰটো দেখাম কিমান হৈছে। তো ঠিকেই আছে প্ৰেছাৰ। তো বহুত দূৰত মানে এইখিনি হাইট দিও প্ৰেছাৰটো ভালে হৈছে। তো আপোনালোকে দেখিলে প্ৰেছাৰটো। তো বাকী চিএল আছে, চিএল আজি বহুত কাম কৰিছে। তো আজিৰ কাৰণে এইখিনিয়ে, আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দি থাকিম।